So hello guys, welcome back to my YouTube channel MK Vlog. আশা কৰো সকলে ভালে আছে। মোৰো ভাল। আজি ভিডিওটো একদম ইন্টাৰেষ্টিং হ'ব। আৰু আজি আমাৰ বৰ্তাহঁতৰ বেহাৰৰ মৰণা মাৰিব। আপোনালোকক সকলোখিনি দেখুৱাইছো কেনেকৈ বেহাৰৰ প্ৰস্তুতি চলাই অৰ্থাৎ কেনেকৈ মৰণা মাৰি ট্ৰেক্টৰে মৰণা মাৰি দিব। আমি কেনেকৈ হেতুক চাকলি বুলি কয় বেহাৰৰ চাকলিৰ পৰা কেনেকৈ বেহাৰটো পৃথক কৰিব লাগে সেইখিনি আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাই থাকিম। একদম স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। ভিডিঅ'টো কিন্তু একদম ইণ্টাৰেষ্টিং হ'ব দেই। সেইকাৰণে আজি মই মোৰ ভ্লগটো অৰ্থাৎ ভিডিঅ' বুলিও ক'লোঁ আৰু ভ্লগ বুলিও ক'লোঁ অৰ্থাৎ মোৰ ভ্লগটো আজি ঘৰতে ষ্টাৰ্ট কৰি দিছোঁ। আৰু গাইজ মই এতিয়া আহি পালোঁ এটা মাৰাণ জাপিছে ইতিমধ্যে এইটো আৰু এইফালে এটা জাপি আছে সেই দেখিছেনে গাইজ এটা বৰদেউতা এটা বৌ আৰু এটা বাপা তিনিওজনে এতিয়া মাৰাণ জাপি আছে। ময়ো আহি আছোঁ। বাপাই পাপা আহিছা কৰি আছে। এইফালে পাপা আহি আছে এইটো দূৰৰ পৰা পাপা আহি আছে। পাপাৰ ফালে যাই থাক দে। মই এতিয়া আপোনালোকক সকলোবোৰ দেখি আছো একদম চাই থাকা সম্পূৰ্ণকৈ। আৰু গাইজ এতিয়া আমাৰ ফাইনেলি বেহাৰ জাপা হৈ গ'ল। এতিয়া আমি নদী পাৰৰ ফালে যাই আছো। আপোনালোকক এটা সুন্দৰ প্ৰাকৃতিক মনোমোহা দেখিবলৈ ইয়াত দাদা আৰু বৌ যাই আছে আগে আগে, মই পিছফালে কেমেৰা কৰি যাই আছো আৰু এটা প্ৰাকৃতিক মনোমোহা দেখুৱাই আছো আপোনালোকক। চাই থাকক। আৰু এয়া চাওক গাইজ বগা বেহাৰ সিমান এটা ভাল হোৱা নাই। অইনবাৰ বহুত বেছি এটা ভাল হয় কিন্তু এইবাৰ সিমান এটা ভাল হোৱা নাই আপোনালোকে দেখিবলৈ পাইছে। আৰু এইফালে আপোনালোকক দেখুৱাই দিছোঁ লাই বেহাৰ। দেখিছেনে গাইজ এতিয়ালৈকে ফুলি আছে। আপোনালোকে হয়তো ভাবিছে এতিয়ালৈকে কিয় এনেকৈ লাই বেহাৰ ফুলি আছে। কাৰণটো হ'ল নদী পাৰৰ মাটিটো অলপ দেৰিকৈ মানে বেহাৰটো বুৱে সেইকাৰণে দেৰিকৈ ফুলে। আৰু এতিয়া এইবোৰো মোটামুটি 15-20 দিনমান পিছত কাটিবৰ হ'ব। আৰু গাইজ এইখিনি হ'ল বেলেগৰ মাটি আৰু আমাৰ মাটিৰ কথা কৈ আছোঁ। এইখিনি হ'ল আমাৰ মাটি আলু কৰিছোঁ। চাওক গাইজ এইফালে নদী পাৰৰ ফালে ইহঁতবোৰ যাই আছে, মই এতিয়া কেমেৰা কৰি আছোঁ। আমাৰ আলু খেতিডৰা একবাৰ চাই লওক গাইজ আৰু কেনে লাগিছে কমেণ্ট কৰি জনাব। আৰু এইফালে আমাৰ এইটো নদীটো আপোনালোকে চাওক এইটো কি ধুনীয়া নদী আৰু এইটো হ'ল কলহী নদী। হাই কৰি দিয়া। সিপাৰৰ মানুহ হাই কৰি দিব দিছিলোঁ কিন্তু হাই নকৰিলে সিহঁতে শুনাই নাপালে চাগে। মই এতিয়া বেহাৰৰ মাজে মাজে যাই আছোঁ। প্ৰাকৃতিক সৌন্দৰ্য। আৰু গাইজ দেখিছেনে মই বেহাৰৰ মাজৰ পৰা দেখুৱাইছোঁ। এই সেইটো পাৰে এনেকৈ মাটি তুলি আছে, ৰাস্তাৰ সেইটো পাৰ বান্ধি আছে। খহি আহে মাটিবোৰ আৰু এই সকলোবোৰ মাটিবিলাক খহি শেষ হৈ গৈছে। আৰু এইটো পাৰে তিৰোতা কেইজনে বহি আছে এনেকৈ লেকচাৰ মাৰি। আৰু চাওক গাইজ ইমান ট্ৰেক্টৰে মাটি খান্দি একেবাৰে অৱস্থা নোহোৱা কৰি দিছে। বেহাৰত একেবাৰে ধূলা পৰি একদম বেহাৰ ইমান নহ'লে। আৰু একদম ওপৰৰ পৰা জাপ দিছোঁ মই। ওপৰৰ পৰা জাপ দি এতিয়া আহিছোঁ মাটি খান্দা ৰাস্তাৰ কাষে। দেখিছে গাইজ কেনেকৈ একদম বহুত মাটি খান্দি ইমান দকৈ খান্দিছে আৰু এইবিলাক কাষৰ বেহাৰবিলাক একদম বৰবাদ হৈ গৈছে। এইফালে আমাক ৰখি আছে। আৰু গাইজ আপোনালোকে এটা কথা জানেনে আমাৰ নতুন সাপৰথাৰি গাঁওখন ৰঙালাওৰ বাবে বিখ্যাত এখন গাঁও। আৰু এইবিলাক ঠাইত প্ৰত্যেক বছৰে ৰঙালাওৱে কৰে। এইবাৰ খালি বেহাৰ কৰিছে। ৰঙালাও আমাৰ ইয়াত বহুত হয় একদম। আৰু নদীৰ পাৰৰ মাটিতো বহুত বঢ়িয়া চেহেৰা হয় ৰঙালাওৰ। এই সকলোবোৰ এৰিয়াতো অকল ৰঙালাওৱে কৰে আৰু এইবিলাক খান্দি নোহোৱা কৰিছে ট্ৰেক্টৰবিলাকে। আৰু গাইজ মোৰ একদম দেহাৰ অৱস্থা নোহোৱা হৈ গৈছে। একদম গৰমতে একদম ঘামে ধুই দিছে। আৰু
আমাৰ পথাৰখন চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু গাইজ ফাইনেলি আমাৰ বেহাৰৰ মৰণা মাৰি থৈ গ'ল ট্ৰেক্টৰে আমি গমকে নাপালোঁ একদম ৰাতিপুৱাই আন্ধাৰে পোহৰে একদম ট্ৰেক্টৰে মৰণা মাৰি থৈ গৈছে আমি গমেই পোৱা নাই এতিয়া খালি উৰাব আহিছোঁ আমি এইফালে বৰদেউতাহঁতে আৰু এই খুৰীমাহঁতে বেহাৰৰ উৰাই আছে আপোনালোকক দেখুৱাই আছোঁ চাই থাকক এয়া বঢ়িয়াকৈ উৰাই আছে বেহাৰ বতাহ কিন্তু ইমান নাই বঢ়িয়াকৈ উৰাই আছে আৰু ময়ো উৰাম আৰু আপোনালোকে চাই থাকিব দেই গাইজ আৰু গাইজ ফাইনেলি এটা মাৰাণ হৈ গ'ল আমাৰ এয়া 2 বস্তা হৈছে আৰু এতিয়া দ্বিতীয়টো মাৰাণত ধৰি আছোঁ আমি আৰু গাইজ ফাইনেলি আমি দৈ চিৰা খাবলৈ ওলাইছোঁ একদম মাখনৰ দৰে দৈ হৈছে দেই আৰু পথাৰত দৈ চিৰা বা ভাত খোৱাৰ একদম মজায়ে বেলেগ টেষ্টি লাগিব আৰু গাইজ ফাইনেলি আমাৰ তিনিওটা মাৰাণ মাৰা হৈ গ'ল গধূলি হৈ গ'ল একদম ভাগৰ লাগি গৈছে একদম বহুত আৰু আপোনালোকক গা মূৰ ধুই একেবাৰে বাই বাই দিবলৈ আহিছোঁ মোৰ ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অন্য এটি নেক্সট ভিডিঅ'ৰ সৈতে আকৌ লগ পাম বাই বাই